নমস্কাৰ কুমৰিক চিদুক মোৰ এনে এটি মিনি ভিডিঅ'লৈকে খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে মোৰো ভাল। এয়া গাজৰ 3টা আৰু বিট এটা লৈ লৈছোঁ পিঠা বনাবলৈ। ল'ৰা ছোৱালীটো এনেই নাখায় গাজৰ আৰু বিট, এইয়ে পিঠা বনাই খুৱাম বুলি এয়া ৰুকি লৈছোঁ। ৰুকি ল'লে ভাল হয়, মিক্সিত দিলে গোটা গোটা হৈ নাথাকে। আৰু এয়া যোৱাকালি তিয়াই থৈছিলোঁ ভাত খোৱা চাউল, এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ম। গোটেইখিনি একেলগে দি দিছোঁ ইয়াতে। আৰু দিছোঁ আপোনাৰ কেইটামান জালুক আৰু অলপ দিছোঁ ধনিয়া পাতা। এতিয়া পানী অলপ দি আমি পেষ্ট বনাই ল'ম। এয়া ধুনীয়াকৈ পেষ্ট হৈ গৈছে। এতিয়া আমি অলপ চালিম, চালিলে গোটা গোটাখিনি ওপৰত থাকি যাব। এয়া চালি ল'ম। এয়া চাওকচোন গোটা গোটাখিনি থাকি গৈছে। এয়া থাকি গৈছে, এয়া চাওকচোন ইমানেই ধুনীয়া হৈছে। এনেদৰে আপোনালোকে পেষ্ট বনাই ল'ব। আৰু ইয়াতে দি দিছোঁ অলপ নিমখ। এয়া অলপ মিক্স কৰি লৈছোঁ। এতিয়া ৰেডি হৈছে বনাবলৈ। এয়া টাৱা গৰম হ'ব থৈ দিছিলোঁ। ইয়াতে দিম এতিয়া পিঠা। এয়া চাওকচোন কিমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত ভাল। মই এনেদৰে আপোনালোকে ল'ৰা ছোৱালীকো বনাই খুৱাই চাব। এয়া চাওকচোন ইমান ধুনীয়া হৈছে নহয়। আপোনালোকক উঠাই দেখুৱাইছোঁ, বহুত গৰম। এয়া আমাৰ পিঠা ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে ভাজিৰ লগত খাব পাৰে। আৰু মই ইয়াত ভাজি লৈ লৈছোঁ আলু আৰু মটৰ ভাজি। ইয়াত পনীৰ দিব পোৱাহেঁতেনতো আৰু বেছি ভাল লাগিল হয়, পনীৰ নাছিলে যিহেতুকে। এয়া এতিয়া মানে খাই দেখুৱাব আপোনালোকক। বহুত টেষ্টি বুলি কৈছে। ভিডিঅ'টি চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ